প্ৰতিবাদ কৰি আছে চাওক তেওঁলোকৰ এটা গোপন ব্যৱসায় ইয়াত চলি আছে। হোলচেল মাৰ্কেটৰ পৰা হোলচেল মাৰ্কেটত এটা জমা উঠায়, এইটো বজাৰৰ কাষত আছে, জমা উঠোৱাৰ পিছত তেওঁলোকে অলপ অলপ চব্জি আনি ফুটপাথৰ কাষত বহি বিক্ৰী কৰে। আমাৰ দাবী হ'ল যে ফুটপাথৰ কাষত থকা দোকানীৰ পৰা কৰ সংগ্ৰহ কৰিব নোৱাৰিব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেবিনেট পাছ কৰি এইখন জনাই দিছে আৰু প্ৰত্যেকেই মোবাইলত পাইছে যে ফুটপাথৰ ব্যৱসায়ৰ পৰা কোনো ধৰণৰ কৰ কালেকশ্যন কৰিব নোৱাৰিব। আজি যিহেতু আমাৰ ডেভেলপমেণ্ট ব্লকৰ পৰা টেক্স কালেক্টৰক পঠাই BDO মহোদয়ে এটা ব্যৱস্থা লৈছে। আগন্তুক দিনবিলাকত মই সকলো ৰাইজক আপোনাৰ চেনেলৰ যোগেদি জনাইছোঁ যে ফুটপাথৰ ব্যৱসায় কৰা মানুহৰ পৰা কৰ সংগ্ৰহ কৰে অতি সোনকালে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমি আইনত যাম, অৰ্থাৎ আমি DC মহোদয়ক জনাম, কিয় এইটো এটা অন্যায়ভাৱে তেওঁলোকে জমা লৈ আছে। এই আমি য'ত খাৰা হৈ আজি এইটো বাতৰি পৰিৱেশ কৰি আছোঁ, এইটো এটা ৰাস্তা আৰু ৰাস্তাৰ দুটা ছাইডে যিবিলাক দোকানীয়ে দোকান মেলিছে তেওঁলোকৰ ইয়াত কোনো পাৰ্মানেণ্ট ভেটি নাই। অস্থায়ী দোকানীবিলাকৰ পৰা কৰ সংগ্ৰহ কৰা ক'ত পালে? যিটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেবিনেট পাছ কৰিছে তাৰপিছতো সংগ্ৰহ কৰি আছে। আইনী এটা ব্যৱস্থা লোৱাৰ ব্যৱস্থা কৰিব লাগিব। আৰু মই আপোনালোকক কথা দিছোঁ, মই আজিয়েই জুৰিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগত এই বিষয়ে অৱগত কৰাই মই এটা ব্যৱস্থা লোৱাৰ চিন্তা কৰিম।